নমস্কাৰ বন্ধুসকল মই আজি আপোনালোকৰ মাজত উপস্থিত হৈছো এটি বিশেষ ভিডিও লৈ মোক মোৰ ইউটিউব চেনেল লহৰ চাই পেলাই বহুকেজন ব্যক্তিয়ে মোক মন্তব্যৰ যোগেদি জনাইছিলে যে তেখেতসকলে ৰগৰটো ভালদৰে আয়ত্ত কৰিব পৰা নাই গতিকে মই আজি এই বিশেষ ভিডিওটোত কেৱল ৰগৰৰ ওপৰতে বনাইছো গতিকে আপোনালোকক যিসকলে ৰগৰ ভালদৰে আয়ত্ত কৰিব পৰা নাই তেখেতসকলে আজিৰ ভিডিওটো মন কৰিলে খুব সুন্দৰভাৱে ৰগৰ দিব পাৰিব ৰগৰ ঢোলৰ প্ৰধান অলংকাৰ গতিকে ৰগৰ নহলে ঢোলৰ কোনো চেৱেই শুৱনি নহয় হেতু আপোনালোকে ভালদৰে জানে আহক আমি ৰগৰ কেনেকৈ দিওঁ হেতু এবাৰ চাই লওঁ এটা ৰগৰ দিবলৈ যাওঁতে প্ৰথমতে আমি মন কৰিব লাগিব আমাৰ তালিত এখন তালি এই তালিত আমি আঙুলিৰ যেনেকৈ আমি তবলাত ৰেলা দিওঁ বা তিহাই বজাওঁ ঠিক তেনেদৰে বা খোলত যেতিয়া আমি ৰগৰ দিওঁ সকলোতে ৰগৰৰ প্ৰক্ৰিয়াটো একেই গতিকে ৰগৰ দিওঁতে আমি লক্ষ্য কৰিব লাগিব তিলো আমি প্ৰথমতে তিলো 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 এনেদৰে আমি প্ৰথমতে বজাই থাকিব লাগিব এনেদৰে বজাই থাকিব লাগিব কিছুমানে যাৰ ঢোলৰ প্ৰথম আৰম্ভণি হৈছে তেখেতসকলে ৰগৰ দিওঁতে প্ৰথমতে আঙুলিকেইটা এনেদৰেও কৰিব পাৰে এনেদৰে কৰিলেও আপোনালোকে ৰগৰ আনিব পাৰিব ৰগৰ দিওঁতে আমি তালি আৰু কুবা দুইফালে আমি বজাব লাগিব কুবা ফালে ঢোলৰ মাৰি তালিৰ ফালে হাতৰ আঙুলি আমি বুলাব লাগিব গতিকে প্ৰথমতে আমি দিবলৈ চেষ্টা কৰিব লাগিব তিলো এই তিলো এনেকৈ আমি দিবলৈ চেষ্টা কৰিব লাগিব তিলোটো আমি খৰ কৰিবলৈ চেষ্টা কৰিব লাগিব যিমান পাৰোঁ আমি খৰ কৰিবলৈ চেষ্টা কৰিব লাগিব একেকোবে খৰ নকৰিব লাহে লাহে খৰ কৰিব আপোনালোকে এনেকৈ প্ৰথমতে আৰম্ভ কৰিব ঠিক সেইদৰে কুবাৰ ফালে ঢোলৰ মাৰিডাল আমি তিলো দিয়াৰ লগে লগে আমি ইয়াত প্ৰথমতে কুবাত পৰিব ঢোলৰ মাৰিডাল সদায় প্ৰথমতে কুবাত পৰে তাৰ পিছতে আঙুলিত তিলোটো আহিব সব আপোনালোকে মোৰ হাতখন লক্ষ্য কৰক ইয়াৰ পিছত মই আৰু অলপ খৰকৈ বজাম এতিয়া মই লাহে লাহে খৰ কৰিছোঁ কৰিছে এনেদৰে আপোনালোকে ৰগৰ দিবলৈ চেষ্টা কৰিব এতিয়া মই ৰগৰ প্ৰয়োগ হোৱা দুটামান ঢোলৰ চাপৰ মই আপোনালোকক দেখুৱাই দিছোঁ এতিয়া ৰগৰ আমি যেতিয়া দিম তেতিয়া আমি আপোনালোকক কৈছোঁৱেই যে এনেকৈ আমি দিম এতিয়া আমি ঢোলৰ চাপৰত কেনেকৈ ৰগৰ প্ৰয়োগ কৰিম সেইটো চাওক এতিয়া মই আগতে এটা চাপৰ বজাই কৰিছিলোঁ ঘিন ঘিন তাক ঘিন দুঘিন দুঘিন ঘিন তিতি ঘিন তাক 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 ঘিন তাক 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 ইয়াত আমি ৰগৰ প্ৰয়োগ কৰিছোঁ গতিকে ঘিন তাক ঘিন ঘিন তাক ঘিন এনেদৰে আমি বজাব লাগিব ঘিন ঘিন তাক ঘিন দুঘিন দুঘিন ঘিন তাক ঘিন তাক 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 খিতাক ঘিন তাক ঘিন দুঘিন দুঘিন Urgin tak gini tak 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 tak.
এইদৰে আমি ৰগৰ প্ৰয়োগ কৰোঁ গতিকে ৰগৰ কেনেকৈ আমি আৰম্ভ কৰিব লাগে আপোনালোকক দেখুৱাইছোঁ আপোনালোকে এটা কাম কৰিব আপোনালোকৰ এই আঙুলিকেইটা অকণমান মিঠাতেল সানি লৈ আপোনালোকে প্ৰথমতে ৰছীৰে এনেকৈ আঙুলিকেইটা পকাই দিব দেখিব অকণমান আঙুলিকেইটাত পাপ নিচিনা হৈছে অলপ দেৰি পিছত খুলি দিলে দেখিব পাপ হৈছে গতিকে পাপ হৈ দিলেও একো অসুবিধা নাই আপোনালোকৰ বিষ চিক একো নহয় কিন্তু ৰগৰটো অহাত সুবিধা হ'ব গতিকে সেইটো কৰাৰ পিছত আপোনালোকে আকৌ এই তিলৌটো বজাবলৈ চেষ্টা কৰিব তিলৌটো খৰ কৰিব ইয়াক খৰ কৰি পেলাই আপোনালোকে ৰগৰ দিব পাৰিব মই আকৌ ৰগৰটো দেখুৱাই দিছোঁ চাওক এনেদৰে আমি ৰগৰ দিওঁ গতিকে আপোনালোকে এই ৰগৰ প্ৰেক্টিছ কৰক পাৰিব কিয় নোৱাৰিব সকলোৱে প্ৰেক্টিছ কৰক যিসকলৰ ৰগৰক লৈ খোকোজা আছিলে নিশ্চয় আজিৰ ভিডিঅ'টো চাই আপোনালোকৰ সেই খোকোজা ভাগিছে আপোনালোকে চেষ্টা কৰিব নিশ্চয় ৰগৰ দিব পাৰিব গতিকে আজিৰ ভিডিঅ'ত ইমানেই নমস্কাৰ